हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल समीर ब्लॉग्स। आज এটা অন্য নতুন ভিডিও লৈ পুনৰ আপোনালোকৰ ওচৰত আগবঢ়ালো। আজি গৈ আছো যোৰহাট ঢেকীয়াখোৱা নামঘৰ ভাদমা যিহেতু আমি এইফালে ভাস্কৰদা আছে তাৰপিছত এইফালে সীমান্তদা এইফালে পলাশ আমি গোটেইকেইটা গৈ আছো এতিয়া যোৰহাট ঢেকীয়াখোৱা নামঘৰ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যোৰহাট ঢেকীয়াখোৱা নামঘৰ আজি মহিমা আৰু মহত্ব চাই আহোঁ। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি আছো যোৰহাট ঢেকীয়াখোৱা নামঘৰ মাজতে ইমান ধুনীয়া এটা পৰিৱেশ চাৰিওফালে সেউজীয়া তাৰ মাজতে এটা সৰু ৰাস্তা কিমান ধুনীয়া এটা পৰিৱেশ। আহি পালোহি আমি ঢেকীয়াখোৱা নামঘৰ। এভাগ গেটেদি নতুন গেট বনাইছে। এভাগ আগৰ কিবা আহোঁতে এভাগ গেট বনাই আছিলে ৰেডি হোৱা নাছিলে কিন্তু এতিয়া নতুন বহুত ধুনীয়াকৈ বনাইছে তোৰণখন। ঢেকীয়াখোৱা নামঘৰ বৰনামঘৰ লিখা আছে যোৰহাট অসম শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত। দেখিছে কি ধুনীয়াকৈ বনাই থৈছে, ধুনীয়া লাগিছে। এতিয়া ইয়াৰ পৰাই মাহ প্ৰসাদ লৈ লওঁ শৰাই দিবৰ কাৰণে। তাৰপিছতে ইয়াৰ পৰা অলপ যাব লাগিব 1-2 কিলোমিটাৰমান যাব লাগে। মাহ প্ৰসাদ লৈ লওঁ, মাহ প্ৰসাদ লৈ সোমাই যাম এতিয়া ভিতৰলৈ। এইফালে সীমান্তে চাকি চাই আছে ভাস্কৰদা কি লওঁ আছে দেখিছে দোকানৰ পৰা ফল মূল মাহ প্ৰসাদ ইয়াৰ পৰা লৈ ল'ম। মিঠাতেল নাৰিকল আছে বঢ়িয়া আছে। বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ। আহি পাইছোঁহি ঢেকীয়াখোৱা নামঘৰ। দেখিছে একদম ওচৰত এইখন এখন তোৰণখন আছে নামঘৰ সোমাই যোৱা। মানুহ সমাগম আজি বহুত কম যদিও আছে, বেছি নাই। ঢেকীয়াখোৱা নামঘৰ পালোঁ। পাই এতিয়া চুটি চুৰিয়া পিন্ধিলোঁ চবেই একদম ভাস্কৰদা একদম চকাচককৈ পিন্ধি লৈছে। এই প্ৰসাদ লৈ ল'লোঁ। এতিয়া নামঘৰৰ ভিতৰলৈ যাওঁ, শৰাই ভাগ দিওঁগৈ, ধুনীয়াকৈ চাকি আকৌ জ্বলাওঁ। বলকচোন ভিতৰৰ ভাগ চাই আহোঁ কেনেকুৱা কি হৈ আছে। নাম হৈ আছে ধুনীয়াকৈ, নাম শুনোগৈ। বলক তেনে ভিতৰলৈ যাওঁ। এতিয়া ইয়াতে আমি শৰাই ভাগ জমা দিছোঁ। এইফালে শৰাই জমা লৈ আছে ধুনীয়াকৈ। কি কৈছে চাকি জ্বলাই আহোঁ ন? অঁ শৰাই দিলে এইটো শৰাই ধুনীয়াকৈ জমা লৈছে দেখিছোঁ ন শৰাই। আজি কিমান মানুহ হৈছে? হৈ আছে ন সদায়। আহিছোগৈ ৰ'ব চাকি জ্বলাই আহোঁ। চাওক ঢেকীয়াখোৱা নামঘৰৰ চাকি জ্বলোৱাৰ স্থান কি ধুনীয়াকৈ অজস্ৰ মানুহে আহি হাজাৰ হাজাৰ মানুহে ইয়াত বন্তি প্ৰজ্বলন কৰে, বন্তি দিয়ে। আৰু মূল চাকি গছ এই গছ, ইয়াতে তেল দিব পাৰে। ধুনীয়াকৈ চাকি গছ দিব পাৰি। এই দেখিছে ঢেকীয়াখোৱা নামঘৰৰ ভিতৰ ভাগ পাঠ কৰি আছে, ভাগৱত পাঠ কৰি আছে ধুনীয়াকৈ। চাৰিওফালে ভকতে এই শৰাইতে অৰিহণা আৰু তামোল পাণ দি পিনি সেৱা কৰিব পাৰে আপোনালোকে। কিমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখিছে। লৈছে প্ৰসাদ বিতৰণ কৰি আছে। মাছ দেখিছে, বান্দৰৰ বহুত উৎপাত দেই ইয়াত। এইটো ঢেকীয়াখোৱা নামঘৰৰ লগতে থকা বাটচৰা বুলিয়ে ক'ব লাগিব। বাটচৰাই মানুহ বহিব পাৰে। এইফালে সোমাই যাব লাগে ভিতৰলৈ। এতিয়া ঢেকীয়াখোৱাৰ পৰা ওলালোঁ। এতিয়া গৈ আছোঁ মইনাপৰীয়া নামঘৰ। ঢেকীয়াখোৱাৰ ওচৰতে আছে। এতিয়া বলক মইনাপৰীয়া নামঘৰ আকৌ চাই আহোঁ। মইনাপৰীয়া নামঘৰ কেনেকুৱা ঢেকীয়াখোৱা নামঘৰ চালে আপোনালোকে মইনাপৰীয়া নামঘৰ চাওঁ। বলক তেন্তে।
আহি পালোহি মইনাপুৰীয়া নামঘৰ। দেখিছে চাৰিওফালে গামোচাৰে পতাকা বনাই পিনি কি ধুনীয়াকৈ ৰাস্তাটোৰ মানে চাৰিওকাষে দি থৈছে। শুভাকাংক্ষী আৰু নামঘৰৰ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে কি ধুনীয়া এটা আদৰণি। এই মইনাপুৰীয়া নামঘৰ আহি পালোঁ ধুনীয়াকৈ। নাম হৈ গ'ল বোলে, দৰ্জা মাৰি থৈছে। এইফালে শৰাই লয়, শৰাই দি একদম নিজান পৰিৱেশ, মানে বহুত ভাল লাগে। ইমান ধুনীয়াকৈ নিজান হৈ আছে। নাম হ'লেতো আৰু ধুনীয়া লাগিব। অকল নামৰ গুণ মানে নামৰ নাম শুনিবলৈ পাম, মানে কোনো হাই হুলস্থুল নাই নিজানত। এইফালে মানুহ বিচাৰি আছোঁ, শৰাই দিবলৈ মানুহ বিচাৰিবলৈ, কিন্তু এইফালে খোৱা পানী ষ্টক ৰাখিছে। দূৰ দিগন্তৰ পৰা যিবিলাক ভক্তপ্ৰাণ ৰাইজ আহে ইয়াতে পানী খাব পাৰে ধুনীয়াকৈ। শৰাই জমা দিয়া হৈছে। এই নামঘৰীয়া ককা ন আপুনি? নামঘৰীয়া ন? নাম হৈ গ'ল নেকি? হ'ল ন? দেখিছে নামঘৰ ভাগ কি ধুনীয়া মইনাপুৰীয়া নামঘৰ। এইভাগ দেখিছে মইনাপুৰীয়া নামঘৰ ভিতৰৰ ভাগ। এইফালে শংকৰদেৱৰ এখন আলোকচিত্ৰ ৰাখিছে, এফালে নৰসিংহ। কি ধুনীয়াকৈ চাৰিওফালে চাফ চিকুণতাৰে কি ধুনীয়াকৈ ৰাখিছে। যেতিয়া মইনাপুৰীয়াত ধুনীয়াকৈ আশীৰ্বাদ লৈ ল'লোঁ, নামঘৰীয়াৰ পৰা চাকি তাকি জ্বলাই ল'লোঁ। কি দিছে প্ৰসাদ দিলে আমাক, ধুনীয়াকৈ প্ৰসাদ পালোঁ। এতিয়া ফটো ছেশ্যন, এতিয়া চবেই ফটো মাৰিব, তাৰপিছতে আকৌ যাত্ৰা হ'ব ঘৰমূৰা। আপোনালোকে দেখিলে ঢেকীয়াখোৱা নামঘৰৰ মইনাপুৰীয়া নামঘৰৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকক যিমানখিনিলৈকে পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তেতিয়া আমি ওলাই আহিলোঁ লাহেকৈ। এতিয়া ক'ৰবাত কিবা এটা খাম, বহুত ভোক লাগিছে, মানে ৰাতিপুৱা একো খোৱা নাই। ক'ৰবাত কিবা এটা খাই লওঁ, খাই আৰু আকৌ ঘৰমূৰা পক্ষীটো ঘৰমূৰা হ'বই লাগিব। সন্ধিয়া হোৱাৰ লগে লগে যেনে চৰাই চিৰিকটি ঘৰলৈ সোমাই আমিও যাব লাগিব। ভিডিঅ'টো চাব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত এবাৰ জনাব। থেংক ইউ, বাই বাই।